অসম মিলেট মিছন। মিলেটক শ্ৰীঅন্ন বুলিও কোৱা হয়, কাৰণ ই হৈছে 21 শতিকাৰ সকলো খাদ্যশস্যৰ ভিতৰতেই সৰ্বোত্তম। উল্লেখযোগ্য যে মিলেট অসমৰ খাদ্য ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংশ আছিল যদিও সময়ৰ সৈতে মানুহে আন শস্যৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত সোণালী শস্যবিধ লাহে লাহে সাধাৰণ ব্যৱহাৰৰ পৰা অৱহেলিত হৈ আহিছিল। মিলেটক পুনৰ খাদ্যাভ্যাসলৈ ঘূৰাই আনিবলৈ অসম মিলেট মিছন 2022-2029 বৰ্ষৰ পৰা 7 বছৰৰ বাবে আৰম্ভ কৰা হৈছে। কেতবোৰ উদ্দেশ্যৰে এই অভিযানটো আনুষ্ঠানিকভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 16 নৱেম্বৰ 2022ত আৰম্ভ কৰিছিল। উদ্দেশ্যসমূহ হৈছে পুষ্টিৰ মাত্ৰা বৃদ্ধি কৰা, কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা, উৎপাদনশীলতা বৃদ্ধি কৰা, শস্যৰ বৈচিত্ৰতাত অৰিহণা যোগোৱা। ভাৰত চৰকাৰৰ প্ৰস্তাৱ অনুসৰি ৰাষ্ট্ৰসংঘই 2023 বৰ্ষক আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰিছে। এই শস্যৰ লাভালাভৰ প্ৰসাৰ কৰি বিশ্বব্যাপী চাহিদা আৰু মিলেটৰ গ্ৰহণযোগ্যতা সৃষ্টি কৰাৰ বাবে এয়া এক উল্লেখযোগ্য প্ৰচেষ্টা। ফ'কাছ মিলেট হিচাপে অসমত 3টা মিলেট শস্যৰ প্ৰসাৰ হৈ আছে, যেনে ফিংগাৰ মিলেট, মৰুৱা ধান, ফক্সটেইল মিলেট, কাউন বা কণী ধান আৰু প্ৰছ মিলেট, চীনা ধান। মিছন জিলা হিচাপে এই অভিযানত 15খন জিলা বাক্সা, বৰপেটা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ গ্ৰাম্য, কাৰ্বি আংলং, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰিক অন্তৰ্ভুক্ত কৰা হৈছে। মিলেট খেতিৰ বাবে পালন কৰিবলগীয়া কিছু অনুশীলন। খেতিপথাৰখন নদীৰ পৰা আঁতৰত থাকিব লাগে, যাতে বানপানীৰ সম্ভাৱনা নাথাকে। ভালদৰে নিষ্কাশন কৰা পলসুৱা, বালিময় মাটি মিলেট খেতি কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ হয়। ভূমি প্ৰস্তুতিৰ সময়ত 6 পৰা 12 কুইণ্টল প্ৰতি বিঘাত পচন সাৰ বা খেতিপথাৰৰ সাৰ আৰু ভাৰ্মি কম্পোষ্ট 2.5 কুইণ্টল প্ৰতি বিঘাত প্ৰয়োগ কৰিব। দকৈ হাল বাই মিহি কৰি পথাৰ প্ৰস্তুত কৰক। তাৰ পিছত 3-4টা হেৰয়িং কৰি ৰিজ আৰু খাল প্ৰস্তুত কৰক, যাতে জলসিঞ্চন, সঠিক পানী নিষ্কাশন আৰু বনবাদ নিৰাময়ৰ দৰে কাৰ্যকলাপৰ সুবিধা সম্ভৱ হয়। শাৰী পদ্ধতিত ৰোপণ উত্তম হয়। শাৰীৰ মাজৰ ব্যৱধান 25 চেণ্টিমিটাৰ আৰু প্ৰতি শাৰীত 10 চেণ্টিমিটাৰ দূৰত্বত বীজ অথবা পুলি ৰোপণ কৰিব লাগে। বীজৰ হাৰ 1.5 কিলোগ্ৰাম প্ৰতি বিঘা। অসমত মিলেট সময়ে সময়ে ৰোপণ কৰা হয়। ফিংগাৰ মিলেট আগষ্ট মাহৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ, ফক্সটেইল মিলেট জানুৱাৰীৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰীৰ মাজভাগলৈ, প্ৰছ মিলেট জানুৱাৰীৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰীৰ মাজভাগলৈ ৰোপণ কৰা হয়। মিলেট অনুসৰি সাৰৰ প্ৰয়োজনীয়তা। ভূমি প্ৰস্তুত কৰোঁতে অনুমোদনৰ আধাভাগ ইউৰিয়া প্ৰয়োগ কৰিব লাগে আৰু ফছফৰাছ আৰু পটাছৰ সম্পূৰ্ণ ভাগ প্ৰয়োগ কৰক। টপ ড্ৰেছিং হিচাপে ৰোৱাৰ 30 দিনৰ পিছত বাকী থকা আধা ইউৰিয়া প্ৰয়োগ কৰক। প্ৰথমে বীজ সিঁচাৰ 20 পৰা 25 দিন পিছত আৰু দ্বিতীয়তে বীজ সিঁচাৰ 45 দিন পিছত অপতৃণ নিৰাময় কৰিব লাগে। মিলেটৰ বাবে খৰাং, সহনশীল আৰু নিম্নতম পানীৰ প্ৰয়োজন। মিলেটৰ বিকাশৰ গুৰুত্বপূৰ্ণ পৰ্যায়ত পানী জমা হোৱা আৰু পানীৰ চাপ অধিক হোৱা পৰিহাৰ কৰিব। যদি দীঘলীয়া সময়ৰ বাবে বৰষুণ নহয়, তেন্তে মিলেটৰ খেতিত থোক ওলোৱাৰ সময়ত আৰু ফুল ফুলাৰ সময়ত জলসিঞ্চনৰ প্ৰয়োজন হয়। মিলেট শস্যৰ ম্যাদ, শস্য চপোৱাৰ চৰ্ত। ফিংগাৰ মিলেট 90 পৰা 100 দিন। প্ৰথম শস্য চপোৱা হয় যেতিয়া 50% থোক মুগা বৰণৰ হয় আৰু দ্বিতীয় শস্য 7 পৰা 10 দিনৰ পিছত চপোৱা হয়। ফক্সটেইল মিলেট 100 পৰা 120 দিন। 80% থোক মুগা বৰণৰ হয় আৰু হাতত ঘঁহিলে থোকৰ পৰা শস্য পৃথক হয়। প্ৰছ মিলেট 65 পৰা 75 দিন। 80% থোক মুগা বৰণৰ হৈ যায়। আপুনি আপোনাৰ পৰিয়াল, সম্প্ৰদায়, FPC, SHG আৰু অন্যান্য ফৰামত শ্ৰীঅন্ন প্ৰসাৰ কৰাৰ লাভালাভৰ বিষয়ে কথা পাতি মিলেটৰ পথ প্ৰদৰ্শক হ'ব পাৰে। প্ৰথম পদক্ষেপ, আপোনাৰ জিলা কৃষি বিষয়াক লগ কৰক আৰু 5 পৰা 10 জন বা অধিক কৃষকক মনোনীত কৰি মিলেটৰ খেতিৰ প্ৰসাৰ কৰিবলৈ আৰু কৃষি উন্নয়ন বিষয়ৰ পৰা সহায় ল'বলৈ আগ্ৰহ প্ৰকাশ কৰক। দ্বিতীয় পদক্ষেপ,
প্ৰযুক্তি প্ৰদৰ্শন আৰু মিনিকিট আঁচনিৰ জৰিয়তে মিলেটৰ বীজ লাভ কৰক আৰু খেতি কৰা শস্য চপোৱাৰ আৰু মূল্য সংযোজনৰ প্ৰশিক্ষণ লাভ কৰক। তৃতীয় পদক্ষেপ, কৃষকসকলৰ এখন তালিকা প্ৰস্তুত কৰক যিসকলে তেওঁলোকৰ মিলেট চৰকাৰে ক্ৰয় কৰাটো বিচাৰে আৰু এই তালিকা কৃষি উন্নয়ন বিষয়াক জমা দিয়ক। প্ৰতি বছৰে আপোনাক MSP বা বেঞ্চমাৰ্ক মূল্যৰ বিষয়ে অৱগত কৰা হ'ব, য'ত অসম চৰকাৰে ক্ৰয়ৰ আশ্বাস দিছে। চতুৰ্থ পদক্ষেপ, শস্য চপোৱাৰ পিছত আপুনি আপোনাৰ মিলেটবোৰ একত্ৰিত কৰিব পাৰে আৰু আপোনাৰ জিলাৰ নিকটতম KVKৰ পৰা শস্য চপোৱাৰ পিছত সহায় সমৰ্থন লাভ কৰিব পাৰে। যিকোনো সহায়ৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ জিলাৰ জিলা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰক।